নমস্কাৰ বন্ধুসকল, আশা কৰোঁ চবৰে ভালে চাগে। আজি আপোনালোকক মই বস্তু এটা দেখুৱাবৰ কাৰণে গৈ আছোঁ। আমাৰ ঘৰৰ পৰা অলপ দূৰত, বেছি দূৰত নহয়, মানে বহুত ডাঙৰ ফিচাৰী এটা খান্দি আছে। চৰকাৰৰ পৰা আহিছে ফিচাৰীটো। আপোনালোকক আজি দেখুৱাম ফিচাৰীটো, আৰু কেনে লাগে ভিডিঅ'টো চাই জনাব কমেণ্টত। আৰু ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বলকতে আমি চাওঁ ভিডিঅ'টো। তাৰ আগতীয়াকৈ আপোনালোকক দেখুৱাম কেনেকুৱা জেগা দি আমি গৈ আছোঁ। এইফালে দেখিছে চবফালে পথাৰ, আৰু লগত মোৰ ভাইটি দুজন আহি আছে। এইটো এটা আৰু এটা, এইটো ই অকণমান লাজুকা শকতটো, তাৰ নাম হৈছে ভীম। এনেই অৰিজিনেল নাম মনোজ, আৰু এইটো নাম হৈছে দীপজ্যোতি। এনে আমি মাতো আৰু পিতকলি বুলি। কিমান দূৰলৈকে দেখিছে মুকলি পথাৰ, ইয়াৰ মাজত বম্বু ফিচাৰী এটা বনাই আছে। সেয়া কি ধুনীয়া সেউজীয়া পৰিৱেশ। বলক আপোনালোকক দেখুৱাই আছোঁ। JCB নহয়, এখন ফকলেং বুলি কয়, সেইখন দি ফিচাৰী খানি আছে। বহুত ডাঙৰ ফিচাৰী। আপোনালোকে দেখিছে যদিও ক'ৰবাত নাজানো, কিন্তু যিখিনি আমাৰ গাঁৱৰ মানুহ আগতেতো তেনেকুৱা ফিচাৰী দেখা নাই চাগে, দেখিছে যদিও নাজানিছোঁ। বলকচোন বাৰু চাওঁ কেনেকুৱা ফিচাৰীনো খান্দিছে। এয়া চাওক কেনেকুৱা জংঘলৰ মাজেদি আমি গৈ আছোঁ। এয়া বাঁহ, চব কি ধুনীয়া বাঁহ দেখিছে। আৰু আপোনালোকক দেখুৱাই আছোঁ আগলৈ। এয়া জংঘলৰ মাজেদি গৈ আছোঁ ধুনীয়াকৈ। কিমান ধুনীয়া দেখিছে। লগৰ কেইজনকতো চিনি পালে, মোকতো চিনি পায়ে চাগে আপোনালোকে। মোৰ ফটো নেদেখুৱালেও হ'ব। কিমান ধুনীয়া সেউজীয়া পৰিৱেশ। এয়া গাড়ী ফকলেং চলি আছে, শুনিছে চাগে আৱাজ খটাং খটাং। বলকতে আমি একেবাৰে তাৰ পৰাই দেখুৱাওঁ অলপ ওচৰৰ পৰা। এয়া আমি পাইছোঁহি, আৰু এয়া ফিচাৰীৰ পাৰ বান্ধি আছে। ফিচাৰীটো সম্পূৰ্ণ খান্দা হোৱা নাই। সম্পূৰ্ণ হ'লে মই নেক্সট এটা ভিডিঅ'ত দেখুৱাম চাগে। কনফাৰ্ম নহয় মানে, হ'লেও দেখুৱাম চাগে। এইখন চলি আছে ফকলেং। এইটো পুখুৰী ফিচাৰী বনাই আছে। কিমান ডাঙৰ ফিচাৰী। এয়া গাড়ী। দেখিছে কিমান ডাঙৰ ফিচাৰী। সেইটো ডাঙৰ, এইখিনি মাজৰটো খান্দিব, খান্দা হোৱা নাই এতিয়ালৈকে বৰ্তমান, খান্দিব। আৰু এয়া ফকলেং যোৱা চিন, পাৰদি ফকলেং চলি গৈছে। কিমান ধুনীয়া। কিমান ডাঙৰ ফিচাৰী দেখিছে। জানিব পৰা মতে ইয়াত মীন পালন হ'ব, আৰু চিকিউৰিটি ৰখাব, আৰু ছাইডটো বেৰ হ'ব। এয়া হোৱালে দেৰি আছে। এতিয়া ফিচাৰীটো বনাই আছে। ফিচাৰী বনাই হোৱাৰ পিছত হ'ব সেইখন ফকলেংখন। আপোনালোকক সিটো ছাইডৰ পৰা এবাৰ দেখুৱাম। বলকতে আমি চাওঁ সিটো ছাইডৰ পৰা। সেইটো ফিচাৰীটো এইফালে এখন চলি আছে। এইখন ফকলেংখন। আমি এতিয়া পুখুৰীৰ মাজত আছোঁ। ইয়াত পানী হ'লে আহিবতো নোৱাৰিম। আমাৰ নিচিনা 2-3জন মানুহ ডুব খাই যাব চাগে। এতিয়া পুখুৰীৰ মাজত, আৰু এয়া খান্দিব। এয়া বেছি ওখৰ হৈ আছে, এইটো লেভেলৰ কৰিব, আৰু দ কৰিব। এতিয়াতো বেছি দ হোৱা নাই, আৰু দ হ'ব।
আমি এতিয়া পুখুৰীৰ সম মাছ পাই গ'লোহি। মাজৰ পৰা দেখুৱাইছোঁ চাওক চবফালে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।